Hello everyone and welcome to Da Educa. আজি আমি ডিসকাস কৰিম আসাম জিকেৰ ওপৰত 50টা এমসিকিউ আজি আমি ডিসকাস কৰিম আৰু এইটা ইমান টান কোৱেশ্চনো নহয় যদি আপোনালোকে আসাম পুলিচ স্পেশালি আসাম পুলিচ যদি আপোনালোকে দিব 6 তাৰিখে তেতিয়া তাৰ কাৰণে আপোনালোকৰ ইজি হ'ব নহলেও বাকি এক্সামৰ কাৰণে আপোনালোকৰ নলেজটো বাঢ়িব এটা ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে মই কেইটামান কথা ক'ব বিচাৰিছো এতিয়া ধৰি লওক আমি যিবিলাক ডিসকাস কৰি আহিছো এতিয়ালৈকে বিশেষকৈ মই যিমান বিলাক আপোনালোকক পঢ়াই আহিছো আমাৰ যদিও লক্ষ্যটো এইটোই যে আমি এটা এক্সাম পাস কৰিব লাগে তাৰ উপৰিও এটা লক্ষ্য মই আৰু ৰাখো যাতে আমি কিবা এটা নলেজ পাওঁ কিবা এটা পঢ়ি পেলাই আমি যাতে নলেজ পাওঁ এনেকুৱা নহয় যে আমি মুখস্থ কৰি গলো আৰু আমি এক্সামটো যি আমাৰ লাগ ভাল আছিল আমাৰ যিকিটা পঢ়ি গৈছিল সেইকিটা আহিলে আৰু আমি কাৰণে টিক মাৰ্ক দি আহিলো আমি চাকৰিটো পালো হেতু একচুয়ালি হ'ব নালাগে আমি যদি কিবা এটা শিকিম বুলি ভাবো তেতিয়া হলে আমাৰ সব বস্তু ইজি হৈ যায় লাইক 3 ইডিয়টছৰ খন যেনেকৈ আপোনালোকে চাইছে এনিৱে এইখিনি কথা মই এতিয়া নকওঁ বাৰু তো আজি আমি 50টা এমসিকিউ ডিসকাস কৰিম যত মই কিছুমান এক্সপ্লেনেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম ফাৰ্স্ট যেটো কোৱেশ্চন আছে কোৱেশ্চনটো নেশনাল গেমছৰ ওপৰত এতিয়া নেশনাল গেমছ প্ৰথমবাৰ কেতিয়া হৈছিল হেতু আমাক সুধিছে মই আপোনালোকক কাৰেন্ট এফেয়াৰ্ছটো পঢ়াইছিলো যে কি হৈছিল নেশনাল গেমছ এতিয়া বৰ্তমান কোট হৈছিল কি কথা ফাৰ্স্ট টাইম কেতিয়া হৈছিল হেতু আমাক সুধিছে 2004 5 6 নে 7 আনসাৰটো হৈছে 2007 চনত ইয়াত এইটো কথা লিখা আছে যে যেটো কথা মই অলপ আগত ক'লো আপোনালোকক যে যেটো অফিচিয়েল লোগো অফ দা গেমছ অফ মেস্কট এটো মৌলি হিমালয়ান মোনেল আছিল তাৰ মানে যেটো মৌলি হেতু হৈছে ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড আৰু এটো বৰ্তমান লাষ্ট টাইম যেতিয়া হৈ গল তাৰ কথা কোৱা হৈছে নেশনাল গেমছ যত কিছুমান লোগো আছিল মোনেল বাৰ্ড আছিল হিমালয়া লোগো আছিল গংগা ৰিভাৰ আছিল আপোনালোকে লোগোটো দেখিলে গম পাব আৰু ইয়াত যি গৰাকী প্ৰেসিডেন্ট হয় ইন্টাৰনেশনাল অলিম্পিক এছ'চিয়েশ্যনৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন এতিয়াও হৈছে পিটি উষা আৰু যি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন তেওঁলোকে নেশনাল গেমছটো কি কৰে অৰ্গানাইজ কৰে যেটো মোটো হয় প্ৰত্যেকটো বস্তু এটা মোটো থাকে এটা লক্ষ্য থাকে হেতু হৈছে সংকল্প সে শিখৰ তক শিখৰ মানে একদম যেটো শৃংগ হেতু কথা কোৱা হৈছে যে আমি যেটো শপত গ্ৰহণ কৰিম তাৰ পৰা আমি শৃংগলৈকে যাব লাগিব আৰু ইয়াত যেটো আমাৰ নেশনাল গেমছটো প্ৰত্যেক 2 বছৰ হোৱা দেখা যায় কেতিয়াবা আমাৰ এটো আনইভেনো হয় প্ৰথমবাৰ যেতিয়া হৈছিল হেতু হৈছে 1924ত লাহোৰত এতিয়া কিন্তু আমাক কোৱেশ্চনটো সুধিছিল আসামে কেতিয়া হোস্ট কৰিছিল হেতু দিছে প্ৰথমবাৰ কেতিয়া হৈছিল হেতু উঠা নাই আসামে প্ৰথমবাৰ কেতিয়া হোস্ট কৰিছিল হেতু 2007 চনত নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কেতিয়া জন্ম হৈছিল একেবাৰে ইজি কোৱেশ্চন আমি সকলোৱে জানো 1449ত আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'বলৈ গলে তেওঁ আমি যদি চাও তেওঁ মেইনলি আমি কেনেকৈ চিনি পাওঁ যে তেওঁ বৈষ্ণৱ ধৰ্মৰ তেওঁ কি আছিল প্ৰচাৰক আছিল বৈষ্ণৱ ধৰ্ম তেওঁ নিজে বনালে আৰু তেওঁ তাৰ প্ৰচাৰো কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি আমি কওঁ গুৰুদেৱ বুলি আমি কওঁ গুৰুজনা তো তেখেতৰ জন্ম হৈছিল নগাঁও আসাম 1949ত আৰু তেখেত আছিল কি আছিল স্কলাৰ আছিল তেখেতে বৰগীত ৰচনা কৰিছিল তেওঁ বজ্ৰাৱলী এটা ভাষা ইউজ কৰিছিল যেটো মেইথিলি ভাষা আৰু যেটো আমাৰ অসমীয়া ভাষা হেতু মিশ্ৰণ হৈছে কি বজ্ৰাৱলী ভাষা যেটো বজ্ৰাৱলী ভাষা ইউজ কৰি তেওঁ যিবিলাক নাটক মানে যিবিলাক ভাওনা তেওঁ ৰচিছিল তেওঁ ৰচনাৰ ভিতৰত কীৰ্তন ঘোষা গুণমালা এইবিলাক তেওঁ ৰচনা কৰিছে বৰগীতৰ কথা মই অলৰেডি ক'লো অংকিয়া নাট তেওঁ এইবিলাক ৰচনা কৰিছিল নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো ইয়াত কৈছে মুৱামলীয়া ৰিবেলিয়ন কেতিয়া হৈছিল আৰু মুৱামলীয়া ৰিবেলিয়ন কাৰ মাজত হৈছিল বেসিক্যালি আমাক হেতু দিছে কাৰণ আমি জানো যে মুৱামলীয়া যেটো ৰিবেলিয়ন হেতু হৈছে এটা কনফ্লিক্ট কিন্তু কাৰ মাজত কনফ্লিক্ট হেতু আমাক সুধিছে তো ইয়াৰ আনসাৰটো হৈছে আহোম আৰু মৰাণ সকলৰ মাজত এটা কনফ্লিক্ট হয় হেতু আৰু প্ৰথমবাৰ কাৰণে 1769ত হৈছিল যত আপোনালোকে মানে কি হৈছিল বেসিক্যালি যে এজন যি মুৱামৰীয়া গোহাঁই আছিল তেওঁ অপমান কৰিছিল তাৰ পৰা বস্তুটো ষ্টাৰ্ট হৈছিল নেক্সট 1782ত যেটো সেকেন্ড টাইম তেওঁলোকে আকৌ ৰিবেলিয়নটো ষ্টাৰ্ট কৰিছিল ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ এ লাচিত দিৱসৰ ওপৰত লাচিত দিৱস আপোনালোকে গম পাই লাচিত বৰফুকন কোন আছিল দেশতকৈ মুমাই ডাঙৰ নহয় তেখেতৰ যেটো দিৱস আমি কেতিয়া সেলিব্ৰেট কৰো তাৰ আনসাৰটো হৈছে 24 নৱেম্বৰত আমি লাচিত দিৱস সেলিব্ৰেট কৰো আৰু ইয়াত কিয় সেলিব্ৰেট কৰো কাৰণ সেই দিনটো হৈছে জন্মদিন তেখেতৰ লাচিত বৰফুকনৰ মেইনলি যেটো আমি যেনেকৈ তেওঁক চিনি পাওঁ মেইন আমি চিনি পাওঁ বেটেল অফ হৰাইঘাটৰ কাৰণে যেটো হৈছিল 1671ত আৰু যেটো লাচিত বৰফুকন আমি অলপ দিনৰ আগতে লাচিত বৰফুকনৰ যোৱা বছৰ 2022 চনত আমি কি কৰিছিলো তেওঁৰ বিষয়ে ৰচনা লিখিছিলো মন আছে আপোনালোক আমি কিছুমান ৰচনা লিখিছিলো আৰু কিয় লিখিছিলো কাৰণ হেতু 400তম তেখেতৰ জন্ম তিথি আছিল আৰু লাচিত বৰফুকন আহোম ৰাজ্যৰ পৰা মানে আহোমৰ ফালৰ পৰা তেখেতে যুদ্ধ কৰিছিল হৰাইঘাট যুদ্ধত আৰু 1671ত অলৰেডি মই কৈছো যেটো হৰাইঘাটৰ যুদ্ধ আছিল যত তেওঁলোকে জিকিছিল কাৰ বিৰুদ্ধে হৈছিল যুদ্ধখন মোগলৰ বিৰুদ্ধে
নেক্সট আমাক কৈছে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া হৈছিলে অসম প্ৰাদেশিক যেটো আমাৰ কংগ্ৰেছ কমিটি কেতিয়া ফৰ্ম হৈছিলে হেতু হৈছে 1921 ত আনসাৰটো হৈছে 1921 আৰু দুটা কাম হৈছিলে হেতু হৈছে মহাত্মা গান্ধীয়ে কি কৰিছিলে অসম ভিজিট কৰিছিলে অভিৰুচি স্পোর্টস ডে কেতিয়া সেলিব্রেট কৰা হৈছে অভিৰুচি স্পোর্টস ডে আমি কাৰ কাৰণে সেলিব্রেট কৰো প্ৰথম কথা এটো হৈছে সেপ্টেম্বৰ 3 তাৰিখে কিন্তু আমি কাৰ কাৰণে সেলিব্রেট কৰো তেখেত হৈছে ভোগেশ্বৰ বৰুৱা এটা যিগৰাকী ভোগেশ্বৰ বৰুৱা তেখেত এজন স্পোর্টস পারসন হয়নে এজন এথলিট আছিল আৰু 3 সেপ্টেম্বৰ তেখেতৰ জন্ম তিথি হেতু কাৰণে আমি অভিৰুচি স্পোর্টস ডে হিচাপে আমি সেলিব্রেট কৰো তেখেতে অৰ্জুন এৱাৰ্ড পাইছিলে 1966 ত হয়নে আৰু তেখেতে গোল্ড মেডেল পাইছিলে 800 মিটাৰ ৰেচত 1966 ত যেটো এছিয়ান গেমছ হৈছিলে তেখেতৰ জন্ম 1940 চনত হৈছিলে আৰু তেখেত হৈছে দা ফাৰ্স্ট আসামিজ অৰ্জুন এৱাৰ্ডি তাৰমানে অৰ্জুন এৱাৰ্ডটো তেওঁ প্ৰথমবাৰৰ কাৰণে পাইছিলে অসমৰ পৰা নেক্সট হৈছে ঘোষা কোন হাউ মেনি ঘোষা নামঘোষা যেটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিলে মাধৱদেৱে হেতু আমি সকলোৱে জানো হয়নে মাধৱদেৱ কোন হয় মাধৱদেৱ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ এজন শিষ্য বুলি আমি ক'ব পাৰো আৰু যিজন মাধৱদেৱ আৰু যে তেওঁ ৰচনা কৰিছিলে নামঘোষা আৰু নামঘোষা কেটা ঘোষা আছে 1000 ঘোষা আছে বুলি কোৱা হয় সেই কাৰণে এই যিজন নামঘোষাত সেই কোহনক কি বুলি কোৱা হয় হাজাৰী ঘোষা বুলি কোৱা হয় কি বুলি কোৱা হয় হাজাৰী ঘোষা নেক্সট আমি আহিছো ফুলাগুৰি ধাৱা আপুনি শুনিছে ফুলাগুৰি ধাৱা কেতিয়া হৈছিল আমাক হেতু হৈছে দা ফুলাগুৰি আপৰাইজিং অফ দা ফুলাগুৰি এৰিয়া ইন দা নগাঁও ডিস্ট্ৰিক্ট কেতিয়া হৈছিল ইয়াৰ আনসাৰ হৈছে 1861 ত ফুলাগুৰি ধাৱা যেটো আমি ফুলাগুৰি আপৰাইজিং বুলি কোৱা হয় আৰু এটো কিয় কাৰণে ইম্পৰ্টেন্ট প্ৰথম পিজেন্ট আপৰাইজিং হয় এটো পিজেন্ট ৰিবেলিয়ন হয় এটো ঠিক আছে এটো হৈছিল অক্টোবৰ 1861 ত ফুলাগুৰি জেগাডোখৰ হৈছিল কাৰণে ফুলাগুৰি ধাবা বুলি কোৱা হয় মেইনলি এটো কিহৰ কাৰণে হৈছিল যে তেওঁলোকে প্ৰটেষ্ট কৰিছিল কিহৰ ওপৰত প্ৰটেষ্ট কৰিছিল যে ব্ৰিটিছৰ যিবিলাক পলিচিছ আছিল আমি জানো যিবিলাক বহুত হাৰ্শ আছিল মানুহৰ কাৰণে যে বহুত কঠোৰ আছিল পাৰ্টিকুলাৰলি মেইনলি তেওঁলোকে কিহৰ কাৰণে অপোজ কৰিছিল ট্যাক্স লগাইছিল আৰু কিছুমান ৰেষ্ট্ৰিকশন লগাইছিল অপিয়াম কাল্টিভেশনত নেক্সট আমাক কৈছে বৰপেটা সত্ৰ যি বৰপেটাত আছে হেতু কোনে এস্টাবলিশ কৰিছিল ইয়াৰ আনসাৰটো হে মাধৱদেৱে হয় অপচন নাম্বাৰ বি অলৰেডি মই আপোনালোকক কৈছো মাধৱদেৱৰ বিষয়ে এভৰি ইয়াৰ আমি বীৰ চিলাই দিৱস আমি সেলিব্ৰেট কৰো 2021 চনৰ মানে যেটো বীৰ চিলাই দিৱস 2021 হেতু আমি বেসিক্যালি 2021 টো বাদ দিওক বীৰ চিলাই দিৱস আমি কেতিয়া সেলিব্ৰেট কৰো হেতু আমাক সুধিছে এটা চিলাৰাই হৈছে কোন চিলাৰৰ যেটো অৰিজিনাল নেম হেতু হৈছে শুক্লধ্বজ আৰু তেখেত কোচ কিংডমৰ হয় আৰু তেখেতৰ ভায়েক হয় কাৰ নৰনাৰায়ণৰ ভায়েক হয় নৰনাৰায়ণ বিষয়ে আমি অলৰেডি আমি পাম নৰনাৰায়ণৰ ভায়েক হয় শুক্লধ্বজ বা তেখেতৰ নাম হৈছে চিলাৰাই কিয় নামটো দিয়া হৈছে কাৰণ তেওঁ চিলাৰ দৰে যুদ্ধ কৰে বুলি কোৱা হয় মানে যুদ্ধত আৰু তেখেতৰ তেওঁলোকৰ দেউতাকৰ নামটো হৈছে বিশ্বসিংহ যিজনে কোচ ডাইনেষ্টি অৰ্থাৎ কোচ ৰাজ্য তেওঁ স্থাপন কৰিছিল এতিয়া ইয়াৰ যেটো আনসাৰ হেতু হৈছে 27 ফেব্ৰুৱাৰী তাৰিখে আমি বীৰ চিলাৰাই দিৱস হিচাপে আমি সেলিব্ৰেট কৰো ইয়াত আমাক কৈছে যে দা নেম অফ নৰনাৰায়ণ এতিয়া নৰনাৰায়ণৰ কথা অলৰেডি আহিলে মই অলপত কৈছো নৰনাৰায়ণৰ কথা এতিয়া নৰনাৰায়ণৰ যেটো অৰিজিনাল নেম যেনেকৈ চিলাৰৰ অৰিজিনাল নাম এটা আছিল এটো যে শুক্লধ্বজ ঠিক তেনেকৈ নৰনাৰায়ণৰ নামটো হৈছে কি মল্লদেৱা এতিয়া তেওঁ যেটো নৰনাৰায়ণ নামটো লৈছিল হেতু লৈছিল তেওঁ 1540 কাৰণ কেলে তেওঁ সেই সনটোতে কি হৈছিল তেওঁ হিংসাখনত বহিছিল আৰু তেওঁ নিজৰ নামটো নৰনাৰায়ণ হিচাপে লৈছিল এতিয়া কোৱা হয় যে নৰনাৰায়ণে কি কৰিছিল ৰিবিল্ড কৰিছিল তেওঁ পুনৰ বনাইছিল যেটো ধ্বংস হৈ গৈছিল কামাখ্যা টেম্পল মই অলৰেডি আপোনাক এটো কৈছো যে কামাখ্যা টেম্পল কোনে ৰিবিল্ড কৰিছিল এই কোৱেশ্চনটো আহিছিল যে এটো হৈছে নৰনাৰায়ণ ইয়াত চাওক এই কোৱেশ্চনটো আসাম পুলিচ এছআইত আহিছিল এটা চাওক হু ইজ দ্য ফাউন্ডাৰ অফ দ্য আসামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আসাম ট্ৰিবিউন যিখন আপোনালোকে পঢ়িছে সেইখন 1939 ৰ পৰা ষ্টাৰ্ট হৈছে তো এইখন কোনে স্থাপন কৰিছিল কোনে ফাউণ্ড কৰিছিল সেইখন ইংলিছ নিউজ পেপাৰ হেতু আমাক সুধিছে তাৰ আনসাৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা অপচন নাম্বাৰ বি নেক্সট আমাক কৈছে ইণ্ডিয়া এগেইনষ্ট ইটসেল্ফ বহুত ভেৰি ইম্পৰ্টেন্ট বুক সেইখন কিতাপখন কোনে লিখিছিল আনসাৰটো হৈছে অপচন নাম্বাৰ ডি ডক্টৰ সঞ্জীৱ বৰুৱা হদিয়াখোৱা গোহাঁই কোন হয় একচুয়ালি হদিয়াখোৱা গোহাঁই এটা কি হয় এটা পোষ্ট হয় এডমিনিষ্ট্ৰেচনৰ কাৰণে শাসনৰ কাৰণে এটা কি হয় এটা বেসিক্যালি এটা পোষ্ট ক্ৰিয়েট কৰা হৈছিল হেতু হৈছে হদিয়াখোৱা গোহাঁই আৰু মেইনলি হদিয়া যিডোখৰ জেগা আছে সেই জেগাডোখৰ চোৱাচিতা কৰিবলৈ এইজনক দায়িত্বটো দিয়া আছিল তো ইয়াত আমি আনসাৰ দিব পাৰো ফ্ৰন্টায়াৰ অফিচাৰ বুলি কেতিয়াবা কিছুমান আপোনালোকে নাভেল কমান্ডাৰ বুলি পাব কিন্তু ইয়াৰ আনসাৰটো হৈছে ফ্ৰন্টায়াৰ অফিচাৰ নেক্সট আমি আহিছো প্ৰথম অসমীয়া সনেট বুক মালাক হেখন কোনে লিখিছিল আমাক সুধিছে ইয়াৰ আনসাৰটো হৈছে হিতেশ্বৰ বৰবৰুৱা সিম্পল কোৱেশ্চন হয় যেটো 1894 এটো কাৰ লগত জড়িত হৈ আছে আমি যেনেকৈ ফুলাগুৰি ধাৱা আমি পালো ঠিক তেনেকৈ 1894 কাৰ লগত জড়িত ফুলাগুৰি ধাৱাটো নহয় আমি অলপ আগত পাইছিলো আনসাৰটো হৈছে অপচন নাম্বাৰ সি পথৰুঘাট ৰিভল্ট পথৰুঘাটৰ যেটো আমাৰ বিদ্ৰোহ আছিল
সাইন্টিফিক নেম কি হয় অসমৰ যিটো চাহ আছে তাৰ সাইন্টিফিক নেমটো কি হয় আমাক সুধিছে তো ইয়াত সিম্পল কথা আসামিকা আছে দেখিছে আপোনালোকে অপচন নাম্বাৰ বি টো ক্লিক কৰি দিব তো ইয়াৰ ফুল নামটো হৈছে কেমিলিয়া সেনেসিস আসামিকা by what popular name is Syed Shah Milan known as Shah Milanok আমি popularly কি বুলি আমি জানো হেতু হৈছে আমি কি বুলি জানো আজান ফকিৰ বুলি জানো আজান ফকিৰ বুলি এটো কাৰণে জানো কাৰণ তেখেতে যি আজান যেটো দিয়াৰ যেটো প্ৰথা হেতু তেওঁ ষ্টাৰ্ট কৰিছিলে যেনেকৈ নামাজ পঢ়াৰ যেটো টাইম তেওঁলোকে তাত আজান দিয়ে তো মেইনলি যিজন আজান ফকিৰ বা যিজন শাহ মিলন তেখেতে ক্ৰিয়েট কৰিছিলে বা প্ৰথমে তেওঁ ক্ৰিয়েট কৰিলে জিকিৰ আসামি যে জিকিৰ আৰু জাৰি বুলি আমি জানো তেওঁ ক্ৰিয়েট কৰিলে আৰু তেখেতে হেতু প্ৰমোশনো কৰিছিলে বা প্ৰচাৰ কৰিছিলে নেক্সট টু প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিলে ইয়াৰ আনসাৰ হৈছে হেম সৰস্বতী আপোনালোকে হয়তো এটো জানে হেম সৰস্বতী লিখিছিলে মনুমতিৰ কথা কোৱা হৈছে মনুমতি হৈছে কি যে দা থাৰ্ড আসামিজ ফিল্ম তো যিখন আমাৰ জয়মতী এখন হৈছে কি ফাৰ্স্ট জয়মতী মানে জয়মতী কেতিয়া আহিছিলে 1935 ত আমি জানো সো জয়মতী তেন যিখন 3 নম্বৰ যিখন হৈছে মনুমতি হেখন কেতিয়া ৰিলিজ কৰা হৈছিল আমাক হেতু দিছে এখন কি এখন আসামিজ ফিল্ম ইয়াৰ উত্তৰটো হৈছে 1941 ত কি কৰা হৈছিল যিখন মনুমতি হেখন ৰিলিজ কৰা হৈছিল নেক্সট আচ্ছা সেকেন্ডখন কি আছিল ইয়াৰ যিখন সেকেন্ড সেই সেকেন্ডখন আমি তো থাৰ্ডখন মনুমতি হয় সেকেন্ডখন হৈছে ইন্দ্ৰমালতী এটো মই ৰাখিব সেকেন্ডখন হৈছে কি ইন্দ্ৰমালতী নেক্সট বামুনি কোৱা বুলি আমাক কাক জানো সুদাংভাগ বামুনি কোৱা বুলি জনা হয় ঠিক আছে যে তেখেতক কিয় বামুনি কোৱা বুলি জনা হয় হেতু আৰু আমি সকলোৱে জানো কাৰণ তেখেতক হৰুৰে পৰা তুলিতালি এটা ব্ৰাহ্মণ ফেমিলিয়ে কি কৰিছে ডাঙৰ দিখল কৰিছিলে হেকানে বামুনি কোৱা বুলি আমি তেখেতক জানো মহেন্দ্ৰনাথ হাজৰিকা কাৰ লগত জড়িত আমাক সুধিছে ইয়াৰ আনসাৰটো হৈছে মৃত্যু বাহিনীৰ লগত মহেন্দ্ৰনাথ হাজৰিকা জড়িত হৈ আছে কেতিয়াবা আমি আসাম হিষ্ট্ৰী যেতিয়া ডিটেইলছত আলোচনা কৰিম এপিএসসি কাৰণে আমি যেতিয়া ডিটেইলছত আলোচনা কৰিম তেতিয়া আমি এবিলাক ডিসকাস কৰিম তো মই ভাবো আপোনালোকক এবিলাক এক্সামৰ কাৰণে ওয়ান ডে এক্সামৰ কাৰণে ইমান ডিটেইলছত যাব প্ৰয়োজন নাই who was the only representative from Assam as well as the northeast of the drafting committee so the drafting committee asile drafting committee ki hot asile drafting committee mainly at bharator ji সংবিধান সেই সংবিধানখন বনাবলে এখন drafting committee বনোৱা হৈছিল যাৰ যিজন asile president BR Ambedkar sahab তো হেতু কথা আপোনালোকে গম পায় সেই drafting committee আমাৰ অসমৰ পৰা কোনে ৰিপ্ৰেজেন্ট কৰিছিল হেতু আমাক সুধিছে ইয়াৰ আনসাৰটো হৈছে সৈয়দ মোহাম্মদ সাদুল্লাহ নেক্সট বৰদলৈ ট্ৰফি কাৰ লগত জড়িত হেতু আমাক হুধা নাই বাৰু কিন্তু বৰদলৈ ট্ৰফি কাৰ লগত জড়িত ফুটবলৰ লগত জড়িত এটো মই ৰাখিব এটো এটা ফুটবল টুৰ্নামেন্ট হয় বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেন্ট হেতু কোনটো ইয়াৰত গুৱাহাটীত ষ্টাৰ্ট কৰা হৈছিল মানে প্ৰথমবাৰ কেতিয়া খেলুৱা হৈছিল হেতু আমাক সুধিছে আনসাৰটো হৈছে অপচন নাম্বাৰ এ 1952 ইয়াত আমাক কৈছে হু ৰিপ্ৰেজেন্টেড দা মুঘল সাইড ইন দা ট্ৰিটি অফ ঘিলাঞ্জৰি ঘাট তো ট্ৰিটি অফ ঘিলাঞ্জৰি ঘাট যেতিয়া হৈছিল তাতে মুঘলৰ ফালৰ পৰা কোনে ৰিপ্ৰেজেন্ট কৰিছিল হেতু আমাক সুধিছে আনসাৰটো হৈছে মীৰ জুমলা নেক্সট স্বৰাজ পাৰ্টি কথা আমি জানো স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল 1923 হয়নে তো এই স্বৰাজ পাৰ্টি যি গঠন হৈছিল হু ওয়াজ দা চিফ অফ দা স্বৰাজ পাৰ্টি ইন অসমৰ কথা ইয়াত কোৱা হৈছে স্পেশালি কিন্তু অসমত এটো হৈছে তৰুণ ৰাম ফুকন নেক্সট কৈছে আমাক যে বৰদৈচিলা যে হুইচ অফ দা ফলোইং এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আসাম তো বেসিক্যালি কোনটো সিজনত বৰদৈচিলা আহে হেতু আমাক সুধিছে আনসাৰ হৈছে প্ৰি মনসুন সিজন এট কৈছে হিন্দুইজম মেইনলি বৰদৈচিলা আপোনালোকে দেখিবলৈ পাব এৰাউণ্ড ফেব্ৰুৱাৰী ফাগুন মাহত নেক্সট হিন্দুইজম ওয়াজ এস্টাবলিশড ইন প্ৰাগজ্যোতিষপুৰ বাই দা কিং তো হিন্দু যেটো ধৰ্ম হেতু ধৰ্ম প্ৰাগজ্যোতিষপুৰ এস্টাবলিশ কৰা হৈছিল কেতিয়া কোনজন ৰজাৰ দ্বাৰা এস্টাবলিশ কৰা হৈছিল হেতু আমাক কৈছে আনসাৰ হৈছে নৰকাসুৰা তেখেতে নৰকাসুৰে কি কৈছিল ভৌমা ডাইনেষ্টি বুলি এটা ষ্টাৰ্ট কৰিছিল ভৌমা ডাইনেষ্টি বা আসুৰ ডাইনেষ্টি ভৌমা ডাইনেষ্টি নেক্সট আমাক কৈছে ৰাণী গাইডুলা যিজন আছিল এজন আমাৰ যি ইণ্ডিয়ান মুভমেন্ট হৈছিল মানে যিবিলাক আমি হেৰি কৰিবলৈ আমি স্বাধীন হ'বলৈ যিখিনি আমি মুভমেন্ট চলাইছিল তাৰ ভিতৰত যিজন ৰাণী গাইডুলা তেখেত হৈছে কোনটো ট্ৰাইবৰ লগত জড়িত আমাক হেতু দিছে আনসাৰ হৈছে নাগা ট্ৰাইবৰ লগত তেখেত জড়িত নাগা ট্ৰাইবস অফ আসাম অসমৰ পৰা Assam region was separated from Bengal. যেটো আপোনালোকক মই বহুত দিনৰ আগতে এমসিকিউ কৰাতে কৈছিল যে আসাম পাৰ্ট টু বেংগলৰ পৰা যেটা সেপাৰেট হল তেতিয়া কৈছে বেংগল প্ৰেসিডেন্সি এজ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ কেতিয়া হৈছিল সেপাৰেট কেতিয়া হৈছিল আমাক হেতু দিছে ইয়াৰ আনসাৰ হৈছে 1974 দিটো নাহিব 1874 তো নেম দা ফাৰ্স্ট ষ্টেডিয়াম ইন আসাম প্ৰথমখন ষ্টেডিয়াম কি হয় হেতু একেবাৰে সিম্পল কোৱেশ্চন অপচন নম্বৰ সি যোৰহাট ষ্টেডিয়াম
নেক্সট IIT গুৱাহাটী কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে তাৰ আনসাৰটো হৈছে আমাৰ অপচন নম্বৰ ডি 1994 গুৱাহাটী ইউনিভাৰ্চিটি IIT গুৱাহাটী এষ্টাব্লিছ কৰা হৈছিলে গোহাই কমলে বনালে ফ্ৰম কোচবিহাৰ এটো কক হৈ আছে কিন্তু এটো কোচবিহাৰ টু নাৰায়ণপুৰ was constructed during the reign of কাৰ দিনত বনোৱা হৈছিলে গোহাই কমল আলীটো হেতু আমাক খুদিছে নৰনাৰায়ণৰ দিনত নে পৰীক্ষিত নাৰায়ণ নে বিশ্বসিংহ নে ৰঘুদেৱ ই আনসাৰটো হৈছে নৰনাৰায়ণৰ দিনত যেটো গোহাই কমল আলী যেটো কোৰ পৰা কলে আছিলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আছিলে হেতু বনোৱা গৈছিলে Next, Devdhani dance, মই already আপোনাক art and culture যেটো মই আপোনাক পঢ়াইছিলো আসাম art and culture তাত মই Devdhani dance কথা মই কৈছো Devdhani dance to mainly এজন মানে দেৱীৰ লগত জড়িত হৈ আছে হেতু হৈছে অপচন নম্বৰ এ মনসা দেৱীৰ লগত হেকাৰণে তেওঁলোকে ডান্সৰ যেটো ষ্টাইল হেতু অলপ বেলেগ এটা ইয়াত চক আসামিজ পয়েট জিনজনক আমি ধনী কবি বুলি আমি জানো ধনী কবি বুলি আমি কাক জানো আমাক হেতু দিছে তো বিনন্দ চন্দ্ৰ বৰুৱা আমি কি বুলি জানো ধনী কবি তো এটো মই কেনেকৈ মন ৰাখিছিলো জাস্ট আপোনালোকে মন ৰাখিব পাৰে এটো বহুত এটা ফানি ইনসিডেন্ট কি আমাৰ টিচাৰ এজন আছিল বিনন্দ তেখেতৰ নামটো বিনন্দ তো মই কি কৰিছিলো যে তেখেতৰ সাউন্ডটো বহুত ডাঙৰ আছিল তেওঁ যে কথা কয় বহুত ডাঙৰকৈ কথা কয় Actually, তেওঁ ডাঙৰকৈ নকৈছিলে কিন্তু মনত ভাবি ললো যে তেওঁ ডাঙৰকৈ কথা কয় আৰু হেকাৰণে ধনী উৎপন্ন হয় বুলি মই ভাবি ললো তো হেকাৰণে বিনন্দ চন্দ্ৰ বৰুৱা তো ধনী কবি তো এনেকৈ আপোনালোকে মন ৰাখিব পাৰে নেক্সট দা নভেল অভিযাত্ৰী কোনে লিখিছিলে একেবাৰে সিম্পল কোৱেশ্চন ইয়াৰ আনসাৰটো হৈছে কি নিৰুপমা বৰগোহাঁই আসামিজ যিখন ক্যালেন্ডাৰ আছে তাত এটা মাহ আছে যত 32টা দিন আছে হেতু হৈছে আহাৰ মাহটোত অসমীয়া ক্যালেন্ডাৰ মতে 32টা দিন থাকে Next, which dynasty coins are made Narayani? It is a simple question. To Narayani car hobo Narayan jot ase to Narayani mudra স্থাপন কৰিছিল আৰু কোচ ডাইনেষ্টি যেটো কইন হেতু কি বুলি জনা যায় নাৰায়ণী মুদ্ৰা বুলি জনা যায় স্মৃতি তীৰ্থ এখন বায়োগ্ৰাফি হয়নে এখন জীৱনী হেখনক কি বুলি ৰিটেন অন দা লাইফ অফ কাৰ জীৱনৰ মানে কাৰ জীৱনক লৈ পেলাই এই যিখন স্মৃতি তীৰ্থ হেখন লিখা গৈছিল আনসাৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ Assam's only fishery college of fisheries. অসমৰ এখন একমাত্ৰ ফিশাৰী কলেজ আছে এখন আছে কলেজ অফ ফিশাৰিজ মানে ফিশাৰী সায়েন্স এখন কোড আছে আমাক খুদিছে মৰিগাঁও ৰহা নগাঁও যোৰহাট আনসাৰ হৈছে ৰহাত আছে এখন হয়গ্ৰীৱ মাধৱ টেম্পলৰ বিষয়ে মই আগতে আপোনাক কৈছিলো হয়নে হয়গ্ৰীৱ মাধৱ টেম্পল কোড আছে অফ হাজু ইজ লোকেটেড কোনটো হিলত আছে হাজুত আছে বুলি আমি গম পালো কিন্তু কোনটো হিলত আছে আমাক হেতু দিছে এটো আনসাৰটো হৈছে মণিকোট হিল Next 42 number question at কৈছে first Assamese woman to win international gold medal in sports প্ৰথম গৰাকী মানে আমাৰ অসমীয়া মহিলা যি গৰাকীয়ে গোল্ড মেডেল পালে ইন্টাৰনেশনাল এটা খেলত ইন্টাৰনেশনাল মানে যে আন্তঃৰাষ্ট্ৰীয় মেডেল পালে গোল্ড মেডেল পাইছে তাৰ আনসাৰটো হৈছে অংকুশিতা বড়োৱে গোল্ড মেডেল পাইছিলে The logo of the Assam সাহিত্য সভা কোনে ডিজাইন দিছিলে একেবাৰে সিম্পল কোৱেশ্চন হেতু হৈছে যুগল দাস Which one of the first team to defeated by Assam in Ranji Trophy? Ranji Trophy কোনে আমাৰ মানে ইয়াক আমাক খুদিছে যে প্ৰথম কোনটো টিম যোনটো টিমক অসমে হৰাইছিলে ৰঞ্জি ট্ৰফি কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত তো ইয়াৰ যেটো আনসাৰ হে আনসাৰ হৈছে ওড়িশা টিমটোক হৰুৱাইছিলে ইয়াত আমাক কৈছে কোনজন শিখ গুৰু কি বনালে ফেমাস গুৰুদ্বাৰা ইন ধুবুৰী টাউনত যেটো ফেমাস গুৰুদ্বাৰা আছে হেতু কোনজন শিখ গুৰুৱে বনাইছিলে আমাক হেতু দিছে ইয়াৰ আনসাৰটো হৈছে আমাৰ কি গুৰু টেগ বাহাদুৰ ইয়াত কৈছে আসাম লেজিসলেটিভ এসেম্বলি প্ৰথমজন স্পিকাৰ কোন হয় এটো কোৱেশ্চন মই বহুত আগতে খুদিছিলো আৰু আপোনালোকে কমেন্টত জনাই থাকে ইয়াৰ আনসাৰটো একেবাৰে সিম্পল আনসাৰ এটো হৈছে অপচন নম্বৰ এ বাবু বসন্ত কুমাৰ দাস তেখেত হৈছে যি আমাৰ আসাম লেজিসলেটিভ এসেম্বলি আছে তাৰ প্ৰথমজন স্পিকাৰ Which one is the state bird of Assam? It is a very easy question. It was a white-winged wood duck. Hoine boga ezoni ha. So yet so 48 number question of first Assamese writer to receive Sahitya Academy Award. Sahitya Academy Award prothom gorjone mane prothom bar kone paisile. Hetu amak hodise etu je Jatindranath Duara. Next 49 number question Adha likha দস্তাবেজ হৈছে অটোবায়োগ্ৰাফি তাৰমানে আত্মজীৱনী তাৰমানে নিজে তেওঁ নিজৰ ওপৰত এখন জীৱনী লিখিছে নিজৰ জীৱন কাহিনীৰ ওপৰত এখন তেওঁ কিতাপ লিখিছে তেওঁ হৈছে মামনি ৰয়ছম গোস্বামী তো মামনি ৰয়ছম গোস্বামীৰ ওপৰত ইম্পৰ্টেন্ট কিছুমান আছে তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাইছিলে 2000 চনত আৰু তেওঁ ফাৰ্ষ্ট আসামিজ ৰাইটাৰ টু ৰিসিভ ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰী অনাৰ প্ৰথমবাৰ কাৰণে তেওঁ পাইছিলে জ্ঞানপীঠ এৱাৰ্ড তাৰ পিছত সাহিত্য একাডেমী এৱাৰ্ড তেওঁ পাইছিলে 1983 কিহৰ কাৰণে পাইছিলে দতাল হাতীৰ উনে খোৱা হৌদা
এখন নভেল হয় এখনৰ কাৰণে তেখেতে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে পদ্মশ্ৰী পাইছিলে কিন্তু তেখেতৰ মৃত্যু হোৱাৰ পিছত 2022 চনত ওৱান অফ ইণ্ডিয়াছ হাই চিভিলিয়ান এৱাৰ্ডছ তো পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ সেইকেইটা কথা মই অলৰেডি আমি পাই থাকোঁ অসমৰ পৰা এতিয়া ৰিচেণ্টলি কোনে পাইছে মই কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকক ডিছকাছ কৰিছোঁ লাষ্ট কুৱেশ্যন ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম কোনটো হয় ইয়াৰ আনচাৰটো হৈছে বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমেণ্টিক পয়েম তো আপোনালোকে পঢ়ি চাব পাৰে যদি কোনোবা ৰোমেণ্টিক পাৰ্চন ইয়াত আছে তো ইমানখিনি আছিলে আজিৰ কাৰণে অ'কে আৰু এটা ইনফৰমেশ্যন দিব থাকি গৈছে যে চন্দ্ৰকুমাৰ আগৰৱালা দেৱে কি কৰিছিলে এইখন যিটো বনকুঁৱৰী মানে যিটো বনকুঁৱৰী যিটো ৰোমেণ্টিক পয়েমৰ কথা আমি এতিয়া পালোঁ সেই পয়েমটো প্ৰথমে ক'ত পাব্লিছ কৰিছিলে জোনাকীত পাব্লিছ কৰিছিলে আৰু কোনে লিখিছিলে সেইটো চন্দ্ৰকুমাৰ আগৰৱালা দেৱে আৰু আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আৰু যদি কিবা ডাউট থাকে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ